আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'টো অলপ বিশেষ ধৰণৰ হ'বলৈ গৈ আছে, গতিকে আশা কৰিম আপোনালোক সকলোৱে ভিডিঅ'টো চাব। আৰু অসম সাহিত্য সভা অধিৱেশন যিহেতু আমাৰ নাৰায়ণপুৰত হৈ আছে, গতিকে নাৰায়ণপুৰত আজি মই গৈ আছোঁ। এতিয়া আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ, গতিকে চাই থাকিব ভিডিঅ'টো। সাহিত্য সভা আমাৰ নাৰায়ণপুৰত অধিৱেশন হৈছে, গতিকে মই আছোঁ ইয়াতে, আৰু ইয়াতে কি হৈ আছে আপোনালোক সকলোকে দেখাম, গতিকে চাই থাকিব ভিডিঅ'টো। আৰু তেন্তে ব'লক ভিতৰলৈ যাওঁ। অসম সাহিত্য সভা ষষ্ঠ সপ্ততিতম পূৰ্ণাংগ নাৰায়ণপুৰ অধিৱেশনৰ মুখ্য দুৱাৰ, আৰু ইয়াত খুব সুন্দৰকৈ এতিয়া সকলো আহি পাইছে। আৰু ইয়াতে কাষতে এনেকৈ চিৰচেনেহী মোৰ ভাষা জননী বুলি ইয়াতে চিম্বল এণ্ড উষ্ম আদৰণিও জনাইছে। আৰু এতিয়া ইয়াতে ইমান খুব সুন্দৰকৈ সাংস্কৃতিক শোভাযাত্ৰাও হ'ল। বিভিন্ন জাতি জনগোষ্ঠীৰ তেওঁলোকে পৰম্পৰাগত সাজ তথা কৃষ্টি সংস্কৃতিসমূহ দাঙি ধৰিবলৈ চেষ্টা কৰিছে, সেয়াও মই আপোনালোকক দেখাম। এয়া দেখিব পাইছে কিমান জনতা আহিছে, ভিৰ হৈছে। এয়া আমি ভিতৰলৈ আহি গ'লোঁ, আৰু ভিতৰৰ ছাইডেও এনেকৈ খুব ধুনীয়াকৈ ভিউ এটা আছে ফটো উঠিবৰ কাৰণেও। আৰু ইয়াতে ভিতৰলৈ আহি ইয়াত খুব সুন্দৰকৈ চিৰচেনেহী মোৰ ভাষা জননী বুলি লিখা আছে ইয়াতে, আৰু ইয়াতে ফুলেৰে ধুনীয়াকৈ ডেক'ৰেশ্যনো কৰি দিছে ছাইডত। আৰু বহুত মানুহ আহিছে। এয়া মোৰ ফ্ৰেণ্ড এজনীও আছে ইয়াতে, পাইছোঁ অকণমানি মাইনা। হেঙাল কছাৰী নৰাচিয়া বিহু সাংস্কৃতিক দল, হেঙাল কছাৰী জনগোষ্ঠী জাতীয়। দেউচুৰে আহিছে নেকি পিছপিনে? সেয়া এই চা ইমান ডাঙৰ ডাঙৰ পেপাৰ নেকি? এয়া এইটো বজোৱাটো নহয় নেকি? এনেই এনেকুৱা বজাই নহয়, এটা নেপালী। এইটো মাংটিকাটো এতিয়া খুব চলি আছে, এইটো কপালত যে লগাইছে। বলচোন পাৰ হ'ব নোৱাৰি নেকি? একো নহয়, এইপিনৰ পৰা দেখাওঁ আকৌ, তেতিয়াহে ভিডিঅ'টো ভাল আহিছে। পানী তুলিবলৈ গৈছে নেকি? পানী তুলিব গৈছে যে, আকৌ বিয়া পানী তুলিব গৈছে যেন লাগিছে। আহোম নেপালী
আমি গৈ থাকো এপাক নাচি দিওঁ লাগি গৈছে ন একে ময়ো একে কি হ'ল বা নহয় তেওঁলোক চাগে ভাগৰতে চাগে এতিয়া ভালে আছে ঘুমঘুমনি আৰু কাৰ্বি গান এটা গাওঁ আমিও নাচো আপোনালোকেও নাচক আমাকো নাচক এয়া কি স্বাস্থ্য এইটো স্বচ্ছতা নেকি অঁ স্বাস্থ্য বিভাগৰ স্বাস্থ্য নাৰ্ছ আশাতে কোনেও ভাল কষ্ট হৈছে ৰ'দত আহি আছে আৰু নাচি নাচি আজি হাইছ মানুহ আজি হাইছ চবতছে বেছি আজি মানুহ ন আৰু তেতিয়া চাওক ইমান মানুহ এইখিনি সেই সংগীততে আহিছে ইয়াতে খুব সুন্দৰকৈ সাহিত্যিকসকলৰ ফটো লগাই পেলাই তেওঁলোকক শ্বহীদ তৰ্পণ তথা তেওঁলোকৰ খুব সুন্দৰকৈ ফুলেৰে ডেকৰেশ্যন কৰি পেলাই তেওঁলোকৰ ফটো ইয়াত সজাই থোৱা হৈছে আৰু খুব ভাল লাগিছে দেখি আৰু বলক তেতিয়াহ'লে ইয়াত এভাগ সুন্দৰকৈ নামঘৰো আছে মই আপোনালোকক নামঘৰ ভাগ দেখাম মহামন্ত্ৰ
অৱস্থা বেয়া হৈ গৈছে কিমান মানুহ আৰু ৰ'দ বহুত ন পুৰহি দিনাখনি ভাল হৈছিলে ৰ'দটো একদম কম আছিলে নদীত মানুহ বহুত কম আছিলে কিন্তু এতিয়া মানে মানুহ কম ৰ'দো 3 তাৰিখ আৰু 4 তাৰিখে পুৰা ভিৰ আজিতো শোভাযাত্ৰাৰ কাৰণে মই যেনেকৈ বিৰসাখেলা বা অৱস্থা বেয়া হৈ গৈছে পানী খাই আছে পুৰা এইকেইটা দেখাই দিওঁ ন এয়া হাতী নোৱাৰি নোৱাৰি সেই ক'ৰবাত লিখি থোৱা আছে হাতেৰে নুচুব হাতেৰে নুচুব এয়া ভাস্কৰ্য অসমৰ এই ঢোল নে খোল 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 এইটো মুখা শিল্পৰো এপিনে মুখা শিল্পও আছে মাজুলী মুখা শিল্পও আছে এইফালে মাজুলী মুখা শিল্পও আছে এইখিনি আগতে দেখাই দেখোন এইখিনি আমি আহিলোঁ প্ৰদৰ্শনী চাবলৈ তাৰপিছত ইয়াতে বিভিন্ন বস্তু কিবা কিবি কিনিবলৈ ওলাইছে আৰু ইয়াতে গড়ৰ আৰু হৰিণা আৰু এইটো ষাঁড় গৰুৰ এনেকৈ মুখ ন কি হয় এইটো আগতে যে যেনেকৈ ঘৰত যে ডেক'ৰেশ্যন কৰি যে সজাই থৈ যায় আগৰ দিনৰ মানুহৰ ঘৰত থাকে এনেকুৱা এইবিলাকো ইয়াতে পোৱা গৈছে আৰু মুখা শিল্পও আছে মাজুলীৰ সেয়াও অকণমান দেখাম ধৰি লয় তুমি হেৰাই যাবা নহ'লে অকণমানি ছোৱালী যে মাছ এইবিলাক কিবা কিবি এইবিলাক ষ্টেচু বনাই থোৱা আছে ধুনীয়াকৈ তুলিপা বনা মুখা শিল্প মাজুলীৰ অলপমান আপোনালোকক মই বেক কেমেৰা দেখাব চেষ্টা কৰিম মইতো বহুত ভাল পাওঁ বাঁহী ইমান ধুনীয়া ধুনীয়া বাঁহী বাজিবলৈ নাবাজে চাওঁ বাঁহী এটা বজাবলৈ দিয়ে নে নাইবা এতিয়া সেই কৃষ্ণই বাঢ়ি লৈছে পিছত পাৰিবা বজাব তেনেকৈ নবজায় ইয়াতে সাহিত্যিকসকলৰ ফটো খুব সুন্দৰকৈ লগাই থোৱা আছিলে
সন্ধিয়া সময়ত খুব সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি হৈছিলে, যিহেতু তাত লাইটেৰে বিভিন্ন ধৰণে ডেকোৰেশ্যন কৰি দিয়া আছিলে, গতিকে ময়ো অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু ৰাতিৰ ভাগলৈ তাত ভাওনাৰ আয়োজন কৰা হৈছিলে, গতিকে তাৰো অকণ দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব, কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।